নমস্কাৰ মোৰ চেনেল দা ফুটষ্টেপ কনষ্টেলেশ্যনলৈ আপোনালোক সকলোকে আকৌ এবাৰ স্বাগতম জনালো। আজিৰ ভিডিঅ'টোত মই চকলেট মুছ কেক কেনেকৈ বনাও হেতু দেখাম। আশা কৰো ভিডিঅ'টো শেষলৈকে চাব। চকলেট মুছ কেক বনাবৰ কাৰণে আমাক লাগিব হুইপিং ক্ৰীম। মই ইয়াতে ডিলাইট ফ্ৰেছ ক্ৰীম লৈছো। আপোনালোকে ইয়াতে ব্লেক ব্ৰেণ্ডৰ ইউজ কৰিব পাৰে। ডাৰ্ক কম্পাউণ্ড চকলেট, কেক ডেকোৰেশ্যনৰ বস্তু যেনে কম, নজল, পাইপিং বেগ, ব্ৰাছ, কেক বোৰ্ড, টাৰ্ণ টেবল, স্প্ৰিংকল। ফাৰ্ষ্টতে আমি ডাৰ্ক কম্পাউণ্ড চকলেটখিনি আমাক যিখিনি প্ৰয়োজন সেইখিনি আমি কাটি ওলাই ল'ম। মোক লগাখিনি মই লৈ লৈছোঁ। এটা বাটিত আমি 2 কাপ হুইপিং ক্ৰীম ল'ম। মই 2 কাপ লৈছোঁ, ইয়াতকৈ বেছিও ল'ব পাৰে। এইখিনি আমি এতিয়া ফেটি ল'ম। ফাৰ্ষ্টতে স্পীডটো ল' ৰাখিব, তাৰপিছত লাহে লাহে স্পীডটো বঢ়াই দিব। যিহেতু এইটো চকলেট মুছ কেক, সেইবাবে 1 টিস্পুন চকলেট এচেন্স এড কৰি ল'ম। এতিয়া মিক্স কৰি ল'ম। আমাৰ ক্ৰীম ৰেডি। এতিয়া এটা চচপেনত গৰম পানী লৈ তাৰ ওপৰত এটা সাজ দি চকলেটখিনি গলাই ল'ব। তাতে 3 স্পুন হুইপিং ক্ৰীম দিব আৰু গলাব। আমাৰ চকলেট গানাছ ৰেডি। এতিয়া 3 to 4 স্পুন চকলেট গানাছ হুইপিং ক্ৰীমত দি দিব। আৰু গোটেইখিনি ফেটি ল'ব। এতিয়া এটা বাটিত চেনিৰ গুড়ি মিক্স কৰি চুগাৰ চিৰাপ বনাই ল'ব। এতিয়া টাৰ্ণ টেবলত কেক বৰ্ডখন থৈ দিব আৰু অলপ ক্ৰীম আনি বৰ্ডখনত এনেকৈ লগাই দিব। বৰ্ডখনৰ ওপৰত এতিয়া কেক বেছটো দি দিব। কেক বেছৰ ভিডিঅ'টো মই আগত বনাইছোঁ, লিংকটো ডেছক্ৰিপশ্যন বক্সত দিয়া থাকিব। এতিয়া কেক বেছৰ ওপৰত এনেকৈ চুগাৰ চিৰাপ দি দিব। এতিয়া অলপ ক্ৰীম লৈ এনেকৈ কেকৰ ওপৰত দি ল'ব আৰু এনেকৈ মিলাই ল'ব। ক্ৰীম কিমান দিব খোজে এইখিনি আপোনালোকৰ নিজৰ ওপৰত। এনেকৈ ভালদৰে মিলাই ল'ব। এতিয়া আমাৰ সেকেন্ড বেছটো দি ল'ম আৰু সেম প্ৰসেস ৰিপিট কৰিম। সুগাৰ সিৰাপ দি ললো। এতিয়া ক্ৰীম দি ললো। ভালদৰে মিলাই ল'ব। আমাৰ লাষ্ট লেয়াৰটো দি দিম।
এতিয়া আমি গোটেই কেকটো ক্ৰাম কোট কৰিম ফাৰ্স্ট লেয়াৰটো ক্ৰাম কোট বুলি কয় ফাৰ্স্ট লেয়াৰ কমপ্লিট হৈ গ'ল এতিয়া আমি সেকেন্ড লেয়াৰটো দি দিম এতিয়া আমি সাইডখিনি সাফা কৰি লম এতিয়া আমি এই কম্বৰ সহায়ত কেকৰ সাইডত ডিজাইন দি দিম সাইডত লগা ক্ৰীমখিনি টিস্যু বা কাপোৰৰ সহায়ত এনেকৈ মুছি লম এতিয়া আমি সৰু নজলটো লম আৰু কেকৰ সাইডেদি এনেকৈ ড্ৰিপ বনাই দিম এটা একদম সিম্পল প্ৰসেস অলমান গৈ খালি প্ৰেছ কৰি দিলি হ'ল ড্ৰিপ নিজে নিজে হৈ যাব আর ড্ৰিপ ৰেডি এতিয়া আমি ডাঙৰ ৰ'জ নজল লম কেইটামান সিম্পল এনেকৈ ৰ'জ বনাই লম যেহেতু ইটো মুছ কেক সেইবাবে এতে বেলেগ কালাৰ এড নকৰো এনেকৈ কেকটো ফিল আপ কৰি লম ওপৰৰ পৰা চাওক এতিয়া আমি সৰু ষ্টাৰ নজলৰ সহায়ত এনেকৈ তলেদি বৰ্ডাৰ দি লম কেকটো অলমোস্ট ৰেডি হৈ গ'ল এতিয়া আমি স্প্ৰিংকল এড কৰিম কালাৰিং পাৰ্লছও দি দিম স্প্ৰিংকল দিয়াৰ পাছত আমাৰ কেকটো এনেকুৱা দেখাত হৈছে আমাৰ কেকটো ৰেডি হৈ গ'ল এতিয়া হ্যাপি বাৰ্থডে টেগটো দি দিম আশা কৰো ভিডিওটো চাই ভাল পালে যদি ভিডিওটো চাই ভাল লাগিল তে লাইক কমেন্ট শেয়াৰ আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিব ধন্যবাদ